Karbi Anglong TV9 News kena arah doa na fansame kardom pipa 0.1 kardom. Pini prime time berta tentang milimen mirdam tangsupi. Tangte berta cepi berta antun pen arju pangsene. Hukuri ti Sophia Pan pangthek thek thek tum hele pen apran armote kang atuma phan bangke thoma tuma phan kinep kang nanga puthak Karbi Anglong SP ahin pen pherangkya mai kang nipon. Kidam tang bu signify cap arni ti phurong sopi kaparlo lamding roda tuwar arlong langsong khudo taro arong amekar sing ti soa sopi hukuri ti sopi artang ko rapho aphan hele pen pangthek thek thek tum atehang apte kang bo ithi loda hemalong bu signify cap arni langchari dam si ada por phai si apor malom phiti tuplin si adi malong mat hele pen atehang apte kang bo laso puthak bangke thomat tuma phan Karbi Anglong SP lapen dipurai komsai kia tum chepaduk pen ajok bangke thomat tuma phan honthe meme kacherap dun duk pen nep ingnang pondo dangte Karbi Anglong SP kaning je ponalam thele arjuik tha news take report Karbi Anglong TV9 news যোৱা 10 তাৰিখে ডিফু থানাৰ অন্তৰ্গত 3 কিলো অঞ্চলত হুকুৰি টিছপি নামৰ এগৰাকী যুৱতীক প্ৰায় ৰাতি 1:07 কোনোবা দুৰ্বৃত্তই গুলি কৰি তেখেতক প্ৰাণহানি কৰে আৰু তাৰ পিছে পিছে মই আৰু আমাৰ এডিশ্যনেল স্পীড ক্ৰাইম আৰু আমাৰ গোটেই দিছপুৰ থানাৰ যি টিম আছে ডিফু থানাৰ যি টিম আছে আমি উপস্থিত হওঁ প্ৰায় 11 বজাত আৰু তাৰপিছত আমি তদন্ত আৰম্ভ কৰোঁ আমি আমাৰ টেকনিক্যাল সাপোর্ট আৰু আমাৰ তদন্তৰ কালত আমি প্ৰথমতে দুজন যুৱকক আমি কৰায়ত্ব কৰোঁ তেওঁলোকৰ মুকৰাং তেৰাং আৰু ৰাংচিনাথ ৰংপি তেখেত দুজনক আমি প্ৰথমতে কৰায়ত্ব কৰাৰ পিছত তেওঁলোকক আমি সোধপোছ কৰাৰ পিছত আৰু এজন ব্যক্তিক আমি যোৱা নিশা আমি কৰায়ত্ব কৰোঁ তেখেতৰ নাম প্ৰবীণ ৰংপি আৰু তিনিজনকে আমি কৰায়ত্ব কৰাৰ পিছত আমি যোৱাকালি সোধপোছ কৰাৰ পিছত বিতং তথ্যত আমি গম পাওঁ মুকৰাম নামৰ ব্যক্তিজনে যিটো পিষ্টলেৰে গুলি মাৰিছিল সেই পিষ্টলটো দি পেলাই এখন বাৰীত লুকুৱাই থৈছিলে যোৱাকালি পিষ্টলটো উদ্ধাৰ কৰা হ'ল আৰু গোটেই যি তাতে জড়িত হৈ আছে গোটেই ঘটনাটোৰ লগত এই সকলোকে আমি ইতিমধ্যে আইডেণ্টিফাই কৰিছোঁ আৰু আমি এই তিনিজন যুৱকক ইতিমধ্যে আমি কৰায়ত্ব কৰিছোঁ আমি আৰু পৰৱৰ্তী পৰ্যায়ত এই ইয়াৰ যিটো কাৰণ কি কাৰণে হত্যা কৰিলে সেয়াও আমি কিছু প্ৰাৰম্ভিক আমাৰ তদন্তত আমি গম পাইছোঁ যুৱতীগৰাকীৰ মুকৰাং বোলা ব্যক্তিজনৰ দেউতাকৰ লগত এক ধৰণৰ সম্পৰ্ক আছিল বুলি এটা তথ্য আমাৰ ওচৰলৈ আহিছে আৰু সেই তথ্য সেই সম্পৰ্ক হোৱাৰ কাৰণে কিছু অশান্তি হোৱাৰ ফলস্বৰূপে এই ঘটনাটো ঘটিছে বুলি আমি পিছত আমি জানিব পাৰিছোঁ আৰু আমি অনাগত সময়ত তদন্তত বাকি কথা আমি জানিব পাৰিম আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে যি হাথিয়াৰ ব্যৱহাৰ হৈছিলে যিটো পিষ্টল ব্যৱহাৰ হৈছিলে পিষ্টলটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু দুইজাই মিছফায়াৰ্ড গুলিও আমি লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ যিটো কথা ইতিমধ্যে আমাক এজন একিউজডে আগতে কৈছে যে দুটা ৰাউণ্ড মিছ হৈছিলে সেই দুটা ৰাউণ্ডো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু ঘটনাস্থলীৰ পৰা আমি যিটো ৰাউণ্ড ফায়াৰ হৈছিলে সেই ৰাউণ্ডৰ এণ্টি কেছো আমি ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ মানে সম্পূৰ্ণ পাৰিবাৰিক সংঘাতৰ সংক্ৰান্তত এই হত্যাকাণ্ডটো হৈছিলে হয় কি আৰু মানে এটা বৃহৎ গেং টাইপ জড়িত হৈ আছে আমি এতিয়ালৈকে কেইবাজনো মানুহৰ নামো পাইছোঁ এই গোটেই কনস্পিৰেচিটোত আমি সকলো তথ্য এতিয়া জনাব বিচৰা নাইকিয়া কাৰণ কিছু লোক ধৰিবলৈ বাকী আছে আৰু হয়তো নতুন কিবা এংগলো আহিব পাৰে গতিকে আমি 5-6জন মানুহক ইতিমধ্যে আইডেণ্টিফাই কৰিছোঁ আৰু বাকী তদন্তৰ কালত কিবা নতুন থাকিলে আপডেট আপোনালোকক দিম আমি গম পোৱা মতে হাথিয়াৰটো তেওঁলোকে ডিমাপুৰৰ পৰা আনিছে বুলি গম পাইছোঁ মুকৰাঙৰ পিতৃৰ সৈতে যিটো সম্পৰ্ক আছিল বুলি কৈছে আপুনি গতিকে এই গোটেই ঘটনাটোত মুকৰাং তেৰাং জড়িত থাকিব পাৰে মুকৰাং জড়িত আছে হয় মুকৰাং জড়িত আছে মুকৰাঙে ফাইনেন্স কৰিছে বুলি আমি গম পাইছোঁ মুকৰাঙে পিষ্টলটো কিনিবৰ কাৰণে পইচাৰ যোগানো মুকৰাঙে ধৰিছে বুলি আমি চুপাৰী কিলাৰ বুলি একজেক্টলি ক'ব নোৱাৰি তেওঁলোকে একেলগে গোট খাই পেলাই
এই গোটেই এটা কনস্পিৰেচি কৰি পেলাই কৰিছে। এইটো তদন্তৰ পিছত পৰৱৰ্তী পৰ্যায়ত ওলাব। এতিয়া স্যাৰ আৰু এটা মুকুৰাঙে এটা শকত ধনৰ তেওঁলোকক প্ৰলোভন দিয়াটো আমি এতিয়ালৈকে জানিব পাৰিছোঁ। মানে তেওঁৰ সতীৰ্থ হয় হয়। আৰু এতিয়ালৈকে যি খৰচ হৈছে এই খৰচো সকলোবিলাক মুকুৰাঙেই কৰিছে বুলি আমি আমাৰ তদন্তত আমি পাইছোঁ। স্যার ঘটনাটা সংঘটিত কোনে কৰিলে মূল আসামি কোন এইটো তদন্তৰ খাতিৰত এতিয়া আমি এই কথাটো ব্যক্ত কৰিবলৈ অলপ অসুবিধা হ'ব। তাৰমানে স্যার মাস্টার মাইন্ড মুকৰাঙে নহয় এই ঘটনাটো এই গোটেই তদন্তটো চলি আছে। এতিয়া আমি কোনে কৰিলে সেইটো আমি ইতিমধ্যে গম পালোঁ, আৰু কেনেকৈ কৰিলে আমি ইতিমধ্যে গম পালোঁ, আৰু কাৰ প্ৰৰোচনাত কৰিলে এইটো আমি গম পালোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত আৰু ফাৰ্ডাৰ ডিটেইলছ আমি ইনভেষ্টিগেশ্যনটো কৰাৰ পিছতহে আমি গম পাম। স্যার বৰ্তমান কিমানজন আটক কৰিছে? বৰ্তমান আমি 3জন আটক কৰিছোঁ, আৰু যিজন মুকুৰাঙৰ পিতৃক আমি তেখেতক সোধ-পোছ কৰি আছোঁ বৰ্তমান। স্যাৰ মুকৰাং টেৰাং, ৰাংচুমা ৰংপি আৰু এজন প্ৰবীণ ৰংপি। প্ৰবীণ ৰংপি। হয়। স্যার কপিলংকি কোনোবা কেডাৰৰ বা কিবা সদস্য প্ৰাক্তন সদস্য আমি এতিয়ালৈকে জানিব পৰা প্ৰাথমিক তথ্য মতে তেওঁ কেপিএলটি কোনোবা এটা গ্ৰুপত তেওঁ সদস্য আছিল বুলি, প্ৰাথমিক সদস্য আছিল বুলি গম পাইছোঁ। এইটো ভেৰিফিকেশ্যন আমি কৰি আছোঁ। স্যাৰ একেদিনা আৰু এটা কথা ওলাইছে ডিব্ৰুগড়ত আগত যে চেম ডে এজন MSCৰ ঘৰৰ সন্মুখত 3 জাই গুলি ফুটোৱা হৈছিলে। এইটো আপোনালোকৰ কিয় তথ্য আছে নেকি? তেনেকুৱা তথ্য আমি পোৱা নাই এতিয়ালৈকে। তেনেকুৱা ধৰণৰ কোনো ৰিপৰ্টিং বা পুলিচৰটো আমাৰ কোনো জনোৱা নাই। আমি এইটো বাৰু আপুনি যেতিয়া কৈছে এইটো বস্তু আমি চাম। এই তথ্য আমি এতিয়ালৈকে পোৱা নাই। Diringa hawar angkang ong dungadim towar ki misen kavidera jok lokacharya sumaratum kidam kibang kisung kachitong ponna. Lakhain ko ratrok duwar bagri MAC constituency kaparlo jasemet diring PS angkang along kidam tang ningkan kithom susilo jasemet SOPD scheme pen diringa hawar aradapan panong PC bangso towar masapso arlong sangti thokroi roisi selam pondo. Bon sita laso to warabang non puta kitang jiaphan api ong hello ong lasi non kikibom local MAC mati KAC education EM Richard Togbi MAC ningkan phokhi depen non aphong kapreke EM arpusitame ningkan ki thomta kichok thudolo bonta non pu arnita diringa raraphan tuwar kaselam PG ang thek non puta theklong leden athe diringa rara tu pen local MAC mate KAC education EM Richard Togbi asang ho phan ningduk lo pusi hawara rada tumpen chithan ko lasi pimpur damme kidamtang MP election ho chitame education EM Togbi asang ho EM arpu khibom pen chitame amina constituency mate dwarbagri constituency pen BJP party parem dundet ke Ladakh ta ko ansi EM Togbi asang ho kam ke claim ke me kehinoke Ladakh si ang theklang dak Pusi hawara rada tumpen EM Richard Togbi aphan chuning report. Lasi jasemet diring PS angkang towarabang prabjin pen kasilam piserak japhan hawara rada tumpen KAC CM Dr. Tuliram Ronghang aphan pustame chuning report. News Tech Report Karbianglong TV9 News. Lake duar bagori constituency lo kipar loke ajagat ke diring ar lok long lo sita jo Ali pamu ihu moto ke no pulo music pen pachibung pon lo ke la so long bang papur kang lo non dang ke aprang ali na bunai pen pakoi roi lo non da koi roi bom long ke jo non da nang playing ipe de lo koson ne nang klem piji ni nang klem ipe ni non da nili tungi pusi chong hong non prong lo ke yo Towar alam do si PDM ke tu ha habi anakam lahi ni tum patang pon lapen tinang anakam la tum pen nang chiki chitana kam antame lahai kam ke ni tum patang pon bit chorolo sir It will proceed forward. sir diringot ka rasta banai chile chalo ke adai khone Diringon kuntu SOPD পৰা কৰিছে এটা হৈ যাব এইটো ৰেইনিং সিজন আছে election agot adai hobo boli chalo ke howa nai ইলেকশ্যন আগত আমি কৰিছিলে এইটো Election আগত কৰি আৰম্ভ কৰিছিল Everything কমপ্লিট হ'ব complete let the rain stop Yeah. বৰষুণত বনাই দিলে 2 মাহত ভাঙি যাব আপোনালোকে লিখিব Interlock 2 নম্বৰী কাম কৰিছে এইটো হৈ যাব আৰু এতিয়া আৰু এটা ভাল কথা ব্ৰিজ sir tante diring lo akola SOPD scheme pen
kedam tang nikah ni thom prang selam pon iklo bon sata pinyar nian tal patang TCB kop Ningkan koy aprak. kali nikan ke thom li prang Petang tidak. patang tedet Petang telang. Non ka petang ipan si bori pon po. Sir, tobar alam putakala diring along kedam tang nikan ini thom prang Diring long atau warlam long pila ke SOPD council sector pen si klempon na sila antum tek an pen body pen ke klempon bom lo la pen hula da school do kolobo school do hula so aprang itu nge patang fasi body bom kolobo school jong si tanglu ponte la diring atau war do an sami patang pon lam nang bobuta itu nda contractor fan training wi la pen chun pon ko Phong Thom United Khasi People's Organization amhang ke tek arni katalon pon. Nijang Karbiang Long lapen Karbiang Long angkang pi kaparlopon rapet Karbiang Long arlu hakopen ke do khasia khayatum aham phangasong United Khasi People's Organization UKPO Karbiang Long Central Committee pining an ningkan ke thom ke chok amhang ke tek mesen pen am kachi along talon pon. Ada porphaisir kep malompen song alam amai pi ratane pen ingthur ponsi ethetheni bididar newel warpen lamjai ponlo United Khasi People's Organization UKPO atum amithanga khai kereng verjia phan lapenke ansu se akaprek akhaya son rengdok reng ni lapenke Karbiang Long Autonomous Council along anwan kilong jia phan ki claim ke dam ke misen ason lo lasi labang so song a phan man hotman PC pini amri chingthong constituency lasi labang so song a phan man hotman PC pini amri chingthong socheng amreng thansiri socheng thenta pen anat ke wang un anatum chetong dunsi bangso phong thom United Khasi People's Organization amhang ke thek arni talon pondo labang so mai long mai ke do pomahut khasia khai aphan non kachari bom KACCM Dr. Tuliram Ronghang kang hon pen Khasi Bhawan difu along ki kimpi chia phan sai angdeng ke deng alam lapet anpar tame khai chingrum nang ji pung pupen Khasi Cultural Hall amri lapen chingthong along ki kimpi ji laphan CM Dr. Tuliram Ronghang ka chicha ka tengpen isi pen isi asai tengpon bom loputa United Khasi People's Organization UKPO amai phu pi ratane amai along than pachini pen ka choro tame pajer pondo lason thak thak si khasi akhai aphan ke AC pen kelang kalana nangji anta lana pami nangji atheke lada Karbiang Long arlo kido khasia tum minority aputhak langpang kredet ra porte muti ason hem isi hem hong thu isi an churapet akhai atung pen kai ke ta ning isi wet ke to chia phan Karbiang Long Autonomous Council pen langdun pami nangji non khasia khaya tuma phan kilang kapang kreason pinang anadim thek dam long lasi towar dam pri dam pro rong pat tame semar PC council pen avarsai pinangji news day report Karbiang Long TV9 news Tante pini abierta ke lang sikang ton pondong domi thang me kardong